কবিতাৰ শিৰোনাম উপলব্ধি। ৰচনা কবিতা বৰা। আবৃত্তি হেমন্ত ওজা কলিতা। এদিন সকলো স্তব্ধ হৈ পৰিব। নিয়তিৰ ওচৰত হাৰি যাব লাগিব। এদিন সকলো স্তব্ধ হৈ পৰিব, নিয়তিৰ ওচৰত হাৰি যাব লাগিব। এই ক্ষন্তেকীয়া জীৱনটোত আৰু আছেই বা কি? তথাপি আমি নুবুজো কিয়, নে নুবুজাৰ ভাও ধৰো। হায় ৰে জীৱন, বিচিত্ৰ তোমাৰ লীলা। কিয় তোমাৰ ইমান অহংকাৰ? কি লৈ আহিছিলা পৃথিৱীলৈ আৰু কি লৈ যাবা? এবাৰ ভাবা, বুকুত হাত থৈ এবাৰ তোমাৰ আত্মাক সোধা। তেতিয়াহে উপলব্ধি কৰিবা এই অভিমান কৰি তুমি কি হেৰুৱাইছা। পাৰিবানে এই পাৰ হৈ যোৱা অতীতক আকৌ ঘূৰাই আনিব? পাৰিবানে সেই ক্ষয় হোৱা ক্ষণবোৰ বিচাৰি পুনৰ সজাই তুলিব? নোৱাৰা, কেতিয়াও নোৱাৰা। তেনেহলে এই অভিমান কিহৰ বাবে? জীৱনৰ সুন্দৰ মুহূৰ্তবোৰ মৰমেৰে আদৰি লোৱা না। অন্তিম সময়ত তাকেই দুচকুত ভাহিব আৰু তেতিয়া এক স্বস্তিৰ নিশ্বাসেৰি, এক প্ৰশান্তি অনুভৱ কৰি দুচকু জপাই প্ৰাণ পখিলাই চিৰ বিদায় মাগিব বন্ধু।